ইনফৰমেশ্যন ষ্ট'ৰ এছামিজ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ স্মাৰ্টফোনত কেনেদৰে জিমেইল একাউণ্টটো খুলিব গোটেইখিনি ষ্টেপ বাই ষ্টেপ জনাম। আপোনালোকে স্কিপ নকৰিব, স্কিপ কৰিলে আপোনালোকে বুজি নাপাব, গতিকে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে ভিডিঅ'টো চাব। জিমেইল একাউণ্ট খুলিবলৈ আপোনালোকে পোনপ্ৰথমে আপোনাৰ মোবাইলত থকা জিমেইল এপটোত ক্লিক কৰিব লাগিব। জিমেইল এপটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ জিমেইল এপটো খোল খাব। এতিয়া আপুনি কৰ্নাৰত থকা আইকনটোত ক্লিক কৰিব লাগিব আৰু আপোনাৰ মোবাইলত থকা গোটেইকেইটা জিমেইল আইডি দেখাব। আৰু আপুনি যিহেতু নতুনকৈ আইডি খুলিব সেইবাবে আপুনি এড এনাডাৰ একাউণ্টত ক্লিক কৰিব লাগিব। এতিয়া আপুনি এড এনাডাৰ একাউণ্টত ক্লিক কৰিব লাগিব। এটা নতুন পেজ খোল খাব আৰু ইয়াত গুগলত ক্লিক কৰিব লাগিব। গুগলত ক্লিক কৰাৰ পিছত পুনৰ এটি নতুন পেজ খোল খাব আৰু ইয়াত আপুনি ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। আৰু ইয়াত যি বিচাৰে ফাৰ্ষ্ট নেম, চাৰনেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ গোটেইখিনি আপুনি ফিল আপ কৰি নেক্সটত ক্লিক কৰি দিব লাগিব। আৰু এতিয়া আপোনাৰ তিনিটা আইডি দেখাইছে আৰু ইয়াৰ যিটো আইডি আপোনাৰ ভাল লাগে সেইটোত ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। আৰু নেক্সটত ক্লিক কৰাৰ পিছত আপোনাক এটা পাছৱাৰ্ড বিচাৰিব আৰু আপুনি পাছৱাৰ্ডটো দি পুনৰ নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়েছ আই এম ইনত ক্লিক কৰি দিব। এতিয়া আপুনি নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ পিছত আই এগ্ৰীত ক্লিক কৰিব লাগিব। আই এগ্ৰীত ক্লিক কৰাৰ পিছত কিছু সময় ৱেইট কৰিব লাগিব। এনেদৰে কিছু সময় ৱেইট কৰাৰ পিছত আপোনাৰ ইমেইল আইডিটো সম্পূৰ্ণৰূপে হৈ যাব। এতিয়া আপুনি পুনৰ আইকনটোত ক্লিক কৰিব লাগিব আৰু তলত দেখা পাইছে ইনফৰমেশ্যন ষ্ট'ৰ আহি গ'ল। মোৰ আইডিটো সম্পূৰ্ণৰূপে হৈ গ'ল। যিহেতু মোৰ আইডিটোত কোনো প্ৰফাইল ফটো নাই, কেনেকৈ প্ৰফাইল ফটো এড কৰে সেইটো আপোনালোকক ষ্টেপ বাই ষ্টেপ কৈ আছোঁ। প্ৰথমতে আপোনালোকে লেফ্ট ছাইডে থকা থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত তললৈ গৈ আপোনালোকে ছেটিংছত ক্লিক কৰিব। এতিয়া আপুনি আপোনাৰ একাউণ্টত ক্লিক কৰিব। মেনেজ ইউৰ গুগল একাউণ্টত ক্লিক কৰিব। কিছু সময় ৱেইট কৰাৰ পিছত ইয়াত ইনফৰমেশ্যন ষ্ট'ৰৰ আইকনটোত ক্লিক কৰিব। ইয়াত প্ৰফাইল পিকচাৰৰ অপশ্যন আহি গ'ল, তাত ক্লিক কৰিব। এতিয়া আপুনি ডিভাইচ ফটোছত ক্লিক কৰিব আৰু কিছু সময় ৱেইট কৰাৰ পিছত আপোনাক আপোনাৰ মোবাইলৰ ডিভাইচ ফাইল দেখাব আৰু ফাইলত ক্লিক কৰিব আৰু আপুনি যিটো ফটো এড কৰিব বিচাৰে সেই ফটোটো এড কৰি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত ছেভ এজ প্ৰফাইল পিকচাৰত ক্লিক কৰিব। কিছু সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ প্ৰফাইল পিকচাৰ সম্পূৰ্ণৰূপে এড হৈ যাব। আৰু এতিয়া মোৰ প্ৰফাইল পিকচাৰ সম্পূৰ্ণৰূপে এড হৈ গ'ল। আৰু এনেদৰে আপুনি অতি সহজে মাত্ৰ 2 মিনিটৰ ভিতৰত আপোনাৰ মোবাইলত গুগল একাউণ্ট খুলিব পাৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট যোগে জনাব।